এভৰিৱান গুড ইভিনিং মই ভিডিঅ'টো মানে 7:30টাতে শ্বুট কৰিছোঁ আৰু একদম বহুত গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত মই বনাবলৈ লৈছোঁ যিটো নেকি ভাবিলে বহুত ভাল লাগে মই সেইটো অৱস্থালৈ পোৱাগে নাই তথাপিতো বেলেগে যিখিনি কৰি দেখাইছে তাৰ কাৰণে মই বহুত প্ৰাউড ফিল কৰিছোঁ আমাৰ ইউটিউবাৰ সকলক মই বহুত প্ৰাউড ফিল কৰিছোঁ আমাৰ ভাৰতৰ ইউটিউবাৰ সকলে যিখিনি কৰি দেখুৱাইছে সেইখিনি বহুত ভাল কাম কৰি দেখুৱাইছে লগতে আমাৰ অসমৰখিনিও বহুত ভাল কাম কৰি দেখাইছে সেইকাৰণে তাহাঁতকে দেখি ময়ো ইনস্পায়াৰ্ড হ'লোঁ ইউটিউবাৰ হ'বৰ বাবে এতিয়ালৈকে হোৱা নাই লাহে লাহে আৰু হ'মগে বুলি আশা ৰাখিছোঁ আৰু কেতিয়াও আশাটো এৰি দিয়া নাই এতিয়া মেইন টপিকলৈ আহোঁ মেইন পইণ্টটো হৈছে যে হেডছ অফ ইউ গাইজ কিমান বহুত প্ৰাউডৰ কথা কথাটো হ'ল এনেকুৱা আমাৰ যোনটো অৰ্থনীতি GDPৰ কিবাটো সেইটো আমাৰ ইণ্ডিয়ান ইউটিউবাৰসকলে বহুত আগুৱাই নি শক্তিশালী কৰি তুলিছে সেইটোৱে মই আপোনালোকক আজি ক'বলৈ ওলাইছোঁ 6,800 কোটি টকা মুঠতে ইণ্ডিয়ান ইউটিউবাৰসকলে ইনকাম কৰিছে আৰু সেই ইনকামসমূহ অনলাইন যোগেদি কৰিছে অনলাইন যোগেদি কৰাৰ কাৰণে আমাৰ ভাৰতৰ অৰ্থনীতিটো বহুত শক্তিশালী হৈ তুলিছে যোনখিনি বহুত পিছ পৰি আছিলে এতিয়া বহুত শক্তিশালী হৈ পৰিছে আৰু পিছলৈ বা কিমান হয় ঠিকনা নাই তথাপিও বহুত আজি এই দিনটো বহুত ফূৰ্তিময় দিন সেইকাৰণে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু যোনখিনি কি আছিলে চাকৰি কিমান কৈছিলে 6,83,900 লোকে যিমানখিনি চাকৰি কৰি ইনকাম কৰে সেইখিনি ইনকাম ইণ্ডিয়ান ইউটিউবাৰসকলে কৰি দেখুৱাইছে 6,800 কোটি টকা ইনকাম কৰিছে বহুত এটা ডাঙৰ এমাউণ্ট ভাবিলেই বহুত ডাঙৰ এমাউণ্ট আৰু ভাবিলে কিবা ভাল লাগি যায় কথাষাৰ শুনি বিৰাট ভাল লাগি গৈছে মোৰ নিউজটো পাই সেইকাৰণে আৰু চবেই আগবাঢ়ি যাওক বুলি মই ভাবিছোঁ আৰু ময়ো লগতে আগবাঢ়িম বুলি বহুত হেঁপাহ আৰু এৰি দিয়া নাই এতিয়ালৈকে তাৰপিছতে সেইটোৱে নিউজ আৰু কি ক'ম আৰু যদি মোৰ চেনেলটো চাই আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু শেষত বহুত প্ৰাউড ফিল কৰিছোঁ এইটোকে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ নমস্কাৰ।